কণী যুঁজাব চাওঁ চাওঁ এইফালে খেলা আকৌ একদম ধুনকে খেলা ভাগিলে এতিয়া ভণ্টি হাৰিলে এতিয়া ভণ্টিয়ে মাৰিব দিয়া 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 ধুতি নিজৰে নাই ক'ত এই আমাৰ মোৰ হাৰিলে পেটে পেটে যুঁজাব এতিয়া আমাৰ লাহেকৈ। নমস্কাৰ, মই অনামিকাই সমূহ অসমবাসী ৰাইজক আমাৰ বাপুতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু লগতে এই শুভক্ষণক জ্যেষ্ঠজনক সেৱা জনাইছোঁ, লগতে বন্ধু বান্ধৱী আৰু সৰুক মৰম দিছোঁ আৰু এই ৰঙালী ৰঙেৰে যাতে আপোনালোক সকলোৰে মন ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ। আৰু আহক আজি দিনটো কেনেদৰে পাৰ কৰোঁ আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই। আজি গৰু বিহুৰ দিনাই দেউতাই দীঘলতি মাখিয়তী তিতাকেৰেলা বেঙেনা লাও থেকেৰা আদি সকলোবিলাক কাটি চাক বনাই এয়া ধুনীয়াকৈ সজাই লৈছে আৰু গাঁৱৰ সকলো ওলাই নিজৰ নিজৰ গৰু লৈ এয়া ওলাই আহিছে আৰু আমাৰ পিছে গৰু নাই, তথাপিও সকলো মানে লৈ গৈছে বেলেগৰ গৰুকে গা ধুৱাব। আৰু এইবাৰ আমাৰ মৌ আৰু গুণগুণৰ প্ৰথম বিহু, সেইকাৰণে দুইজনীকে দেউতাকহঁতে লৈ গৈছে গৰু গা ধুৱাবলৈ বুলি। ভাল আৰু ন ডাঙৰ মইনাখন দুইজনী আহি গ'ল গা ধুৱাবলৈ দেই। কি কৰি আছে? মাহ হালধিয়ে গাটো ধুই লৈ এয়া মই প্ৰথমে থাপনাত ধূপ চাকি জ্বলাই লৈছোঁ। নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ। যিহেতু গৰু বিধান আমলৈ খাব লাগে, সেইকাৰণে দাদাহঁতে আমলৈটো পাৰি আছে। মই ইমান খাই ভাল নাপাওঁ, তথাপিও নিয়মৰ কাৰণে অকণমান খাম আৰু। সেয়া দাদাই আমলৈটো লৈ আহিছে ধুনীয়াকৈ, বোলে একদম গোটেই হাতত কামুৰি কলা কলা কৰি দিছে বোলে, এয়া দেখুৱাই আছে মোক। গৰু বিহু নাতিনীজনী লৈ আছে, ডাঙৰ নাতিনীজনী তাৰপিছত বাকী কোচতে আছে আৰু এতিয়া লাহেকৈ চাহ দিব, তাত চাহ খাম আমি ধুনীয়াকৈ চাহ খাম। আৰু আজি এই বিহু উপলক্ষে সকলোকে ঘৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ পৰা আৰম্ভ কৰি গোটেই অসমবাসীকে শুভেচ্ছা জনাইছোঁ বিহু। সকলোৱে গা পা ধুই হোৱাত এতিয়া আমি চাহ খাবলৈ ইয়াত সজাই লৈছোঁ ধুনীয়াকৈ, চাহ খাম আৰু এতিয়া। বেটি কি খাইছানো? কি খাইছা? টেষ্টি নে পিঠাটো? ঐ গুণগুণ, তুমি নোখোৱা নেকি? তুমি নোখোৱা পিঠা? নোখোৱা? বাই খাইছে চোৱা। কি খাইছা? এইফালে বনাইছোঁ মিক্স চব্জি, একদম তিতাকেৰেলা জাতিলাও তিয়ঁহ থেকেৰা বেঙেনা আৰু কিবা কিবি আছে, এনেকৈ বনাইছোঁ। এইফালে হাজবেণ্ডে মাক কণী খুৱাই দিছে, মানে আমি চাহ খালোঁ, তেওঁ চাহ নাখায় যে কণী ফ্ৰাই কৰি লৈছিলে, তাকে মাক অকণমান খুৱাই দিলে। এইফালে আমাৰ এইফালে আমাৰ গুণগুণ, দুইজনী একে ড্ৰেছ ন? কোনে দিলে? আইতাই দিলে। ফ্ৰকটো কোনে দিলে? আইতা। ফ্ৰকটো কোনে দিলে? কোনে দিলে? কোনে দিলে? কোনে দিলে? কিবা কৈছা? হেল্ল' কৈছা নেকি বেটি?
দেউতা মাক ধুনীয়াকৈ চাহ খাই লৈ এয়া সেৱা কৰি লৈছোঁ। দাদা, নবৌ, হাজবেণ্ড, মই আৰু ঠিকলি দুইজন গোটেইকেইটাই সেৱা কৰি লৈছোঁ। তাৰপাছত মই হাজবেণ্ডক সেৱা কৰিলোঁ, আকৌ দাদা নবৌহঁতকো সেৱা কৰিলোঁ। তাৰপৰা লাহেকৈ ভাত খাম আৰু এতিয়া ধুনীয়াকৈ গোটেইকেইটাই। এতিয়া পৰ্বটো হৈছে পঁইতা ভাত খোৱা। এয়া পঁইতা ভাত ভাৰি ল'লোঁ। তাৰপৰা এয়া কণী আমলেট, তাৰপিছত আমলেটটো তাৰপৰা অথনি দেখাইছিলোঁ যে বনাই থকা মিক্স চব্জি, তিতা কেৰেলাৰ পৰা আদি কৰি কেইবাটাও চব্জি আছে। তাৰপৰা এয়া দেউতাই খালেই। খাই বৈ এতিয়া আজৰি হৈ লৈছোঁ আৰু এতিয়া যাম বৰ্তাহঁতৰ ঘৰলৈ, বৰ্তাহঁতক সেৱা কৰিবলৈ। হাজবেণ্ড, মই আৰু ময়ো যাম। এতিয়া গৈ লওঁ। ক'লৈ আহিলা ন? কুঁহি বা ঘৰলৈ আহিলা নি? অ' কুঁহি বা ঘৰলৈ আহিলা নেকি? এতিয়া বৰ্তাহঁতৰ ঘৰৰ পৰা আহিলোঁ আমি। ইফালে নবৌয়ে গিফ্ট দিছিলে মোক ফ্ৰক, সেইটোকে তাইক পিন্ধি যোৱাটো খোলাই সেইটো পিন্ধাই দিলোঁ। খুৰীহঁত আহিছে। আকৌ আমি যাব ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। বিহু প্ৰতি বছৰে যোৱা হয়েই মামাহঁতৰ ঘৰলৈ। আজিও এতিয়া ওলাই লৈছোঁ, আমি ঘৰৰ সকলোৱে যাম এতিয়া। তাত আমি কি কি কৰোঁ তাতেকে আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ক'ত উঠি লৈছা? ক'লৈ যাওঁ তই? এয়া মামাহঁতৰ ঘৰ আহি পালোহি আৰু মামাহঁতৰ গোটেইখনে বাৰাণ্ডাতে বহি আছিলে, আমিও তাতেই বহিলোঁ। এইফালে আমাৰ ভণ্টি ফটো মাৰিছে, এইফালে কেমেৰামেন বনাইছে দাইল এইফালে, আৰু এইফালে ভাত জুইতে বনাইছে। এয়া মামীহঁতৰ ধোঁৱা চাং, এয়া পাচি তুলি থৈছে, দেখিছেনে? এইটো নধৰে ন, এইটো নধৰে, আঙুলি ধৰি দে। ইয়াত মায়ে বনাইছে হাঁহৰ মাংস নেকি? ব্ৰইলাৰ ফ্ৰাই নেকি? ব্ৰইলাৰ ড্ৰাই ফ্ৰাই বনাব নেকি? ড্ৰাই ফ্ৰাই নেকি? আৰু তাত কি আজি মামাহঁতৰ ঘৰত আছে হাঁহৰ মাংস, ইফালে ব্ৰইলাৰ মাংস আৰু আছে মাছ। তাৰপাছত মামীয়ে বনালে ইফালে দালি অমিতাৰ সৈতে, আৰু ইফালে আমাৰ মামাই আকৌ ইফালে প্ৰেছাৰ জুখি আছে। মাহীৰ বোলে ল' প্ৰেছাৰ আৰু আমাৰ মাৰ কিন্তু হাই প্ৰেছাৰ। ইফালে মায়েও জুখিব, আৰু হাঁহ খোৱাৰ আগতে প্ৰেছাৰটো জুখি লৈছে। ঘৰৰ পৰা এইমাত্ৰ পালোহি আৰু আহিয়ে কাপোৰ কানি সলাই ল'লোঁ আৰু মৌ খুৱাই ল'লোঁ। তাৰপাছত মৌ হোৱাৰ পাছত আইতাকে দুইখন হাততে তাইক জেতুকা লগাই দিলে। আপোনালোকক দেখুৱাইছোঁ ৰ'ব দেই, তাই ধুনীয়াকৈ জেতুকা লগালে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।